ঘৰটো প্ৰথম তৰ্জা আছিল বেৰাটো। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আটাইতকৈ দীঘলীয়া ধাৰাবাহিক তথা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ এটি মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা ফাইলৰ বসুমতাৰী আৰু আমাৰ মাজত নাই। সকলোৰে মন আকৰ্ষিত কৰা আৰু সকলোকে হহুৱাই থকা বসুদা অথবা মদাহী ছাৰ আৰু আমাৰ মাজত নাই। মৃত্যুৰ শেষ মুহূৰ্ততো অভিনেতা ফাইলৰ বসুমতাৰীয়ে কৈ গ'ল তেওঁৰ বেহাৰবাৰী আউটপোষ্টৰ কথা। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ যোগেদি কিদৰে তেওঁ জনপ্ৰিয় হৈ গ'ল সেই কথাও জনালে অভিনেতা ফাইলৰ বসুমতাৰীয়ে। মানে একচুৱেলি মই গানহে গাইছিলোঁতো আগতে, মই এক্টিং কৰিম এনেকৈ ভাবিছিলোঁ, কিন্তু ইয়াত অহাৰ পিছত এক্টিংটো মোৰ হোৱাই নাই একো। তাৰপিছত মোহন কেকে ইহঁতৰ লগত চিনটো ফেলাই থাকে মোৰ খুব, এইটো মানে মোৰ টাৰ্ণিং পইণ্ট। ইহঁতে তাৰমানে নতুন আৰ্টিষ্টবিলাকক মানে শিকাই মেলি ঠেলি সিঁচি লৈ যায়, তাৰমানে চিনটো বেয়া নকৰে, এইটো প্লাছ পইণ্ট। সেনেকৈ অলপ চলপ এক্টিং জানা হ'লোঁ। আৰু ইয়াত নাহিলে নিশ্চয় মই মদ খাই খাই মৰি গ'লোহেঁতেন কিজানি এতিয়ালৈকে। জনপ্ৰিয়টো মানে এনেকুৱা জনপ্ৰিয় মানে খুব শান্তি। আমি যে 10 বছৰ কৰিলোঁ এইটো চিৰিয়েলত, তাকো ভাৰতৰ দ্বিতীয় স্থানৰ লংগেষ্ট উত্তৰ পূৰ্বাঞ্চল নহয়, ইণ্ডিয়াৰ ভিতৰত দ্বিতীয় ছেকেণ্ড। তাৰক মেহতা কি উল্টা চশমাৰ পিছত ছেকেণ্ডত আছে আমাৰ। তো চিন্তা মোৰ ঘৰটো প্ৰথম তৰ্জা আছিল বেৰাটো, তাৰপিছত ওপৰত চাইলাটো। 1 নম্বৰ টিংটো কিনিব পৰা নাই মই এই টাইমত, ছেকেণ্ড হেণ্ড টিং কিনিছোঁ। তাৰপিছত লাহে লাহে মই তেতিয়া 800মান গ'ল নেকি, 2 বছৰ গ'ল আৰু। তাৰপিছত ৰাজেশ ভূঞাক মই জ্যোতি চিত্ৰবনত লগ কৰিব আহিলোঁ, বেহাৰবাৰীত এণ্ট্ৰি কৰিব লাগিব যেনে তেনে। তাৰপিছত ৰাজেশ দাই কোনো অবজেকশ্যন নকৰাকৈ পৰহিৰ পৰা আহা এনেকৈ হ'ল। পৰহিৰ ড্ৰেছটো নহ'ব নহয় ছাৰ, ড্ৰেছটো চিলাই কৰিলোঁ, আহিলোঁ। অহাৰ পিছতে 2টা 3টা 4টাৰ এপিছ'ডৰ পিছতে আমাৰ বড়ো মানুহবিলাকে মোক ফোন কৰিছে, তই এইবাৰ ভাল জেগাত গ'লি। তাৰপিছত ফাংচনটো নাপাইছিলোঁ মই আগতে, এতিয়া ফাংচন এটা দুটা বাঢ়ি গৈ ওপৰত আছিল ঘৰটো, মাটিটো ওপৰত আছিল। তাৰপিছত তলত আহিলোঁ কোনো ৰকম, অলপ ধাৰ দুপাৰ লৈ এনেকৈ তলত আহিলোঁ। এতিয়া মোৰ গড়চকত পাক্কা ঘৰে আছে 3টা। মোৰ কেমেৰা আছে 1,20,000ৰ। এডিটিং ছেট আপ কৰিলোঁ চব বেহাৰবাৰীৰ নামত।